নমস্কাৰ, মই বৰ্ণিতাই বৰ্ণিতা স্কিটচেনৰ অন্য এটা ৰেচিপিৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ প্ৰেছাৰ কুকাৰত বনোৱা এগ বিৰিয়ানী। সাধাৰণতে বিৰিয়ানী বনোৱাৰ প্ৰচেছটো বহুত দীঘলীয়া হয়, কিন্তু আপোনালোকে ব্যস্ততাৰ মাজতো বিৰিয়ানী খাবলৈ মন গ'লে এনেধৰণে বনাই খাব পাৰে। তেনেহ'লে আহকচোন চাওঁ কেনেকৈ বনালোঁ। বিৰিয়ানী বনাবৰ কাৰণে মই বাসমতি চাউল লৈছোঁ 1.5 গিলাচ, আৰু চাউলখিনি মই ভালদৰে ধুই পানীৰ পৰা টুকি লৈছোঁ, আৰু সেই একেটা গিলাচেৰে মই পানীও ল'ম। 4টা ডিম বইল কৰি লৈছোঁ, আৰু ডিমকেইটা মই অকণমান উকিয়াই লৈছোঁ, আৰু 3টা মিডিয়াম চাইজৰ আলু কাটি লৈছোঁ। 6টা মিডিয়াম চাইজৰ পিঁয়াজ স্লাইচ কৰি লৈছোঁ। 2টা কেঁচা জলকীয়া আৰু অলপ পুদিনা কাটি লৈছোঁ। সৰু চামুচেৰে এচামুচ জিৰা, এডোখৰ সৰু ডালচেনি, 4টা লং আৰু 2টা ইলাচি লৈছোঁ। এতিয়া প্ৰেছাৰ কুকাৰ এটাত 6 টেবুল চামুচ ৰিফাইন অইল গৰম হ'বলৈ দিছোঁ। এয়া তেলখিনি গৰম হৈছে, আৰু এতিয়া মই ডিমকেইটা অকণমান ফ্ৰাই কৰি ল'ম। আৰু ডিমকেইটা ফ্ৰাই নকৰাকৈও ৰাখিব পাৰে, মই জাষ্ট স্কিনখন কালাৰ হোৱালৈকে ফ্ৰাই কৰিম। গেছৰ ফ্লেম একেবাৰে কমাই ৰাখিব, আৰু এতিয়া মই ইয়াত অকণমান নিমখ আৰু হালধি দিম, আৰু অকণমান ৰঙচুৱা হ'লে নমাই থ'ম। এতিয়া ডিমকেইটা মই তেলৰ পৰা কাঢ়ি ল'ম। এতিয়া আলুখিনিও মই ইয়াত ফ্ৰাই কৰি ল'ম। আলুখিনিও বেছি ফ্ৰাই কৰিব নালাগে, 1 মিনিটমান সময় ফ্ৰাই কৰিলেই হ'ল। আলুখিনি অলমষ্ট ফ্ৰাই হৈছে, আৰু এতিয়া মই এইখিনি তেলৰ পৰা কাঢ়ি ল'ম। এতিয়া কাটি থোৱা পিঁয়াজখিনি মই দুভাগ কৰি লৈছোঁ, আৰু ইয়াৰে মই এভাগ এতিয়া ফ্ৰাই কৰি ল'ম। সেই একেখিনি তেলতে মই পিঁয়াজ এভাগ দি দিলোঁ। সাধাৰণতে পিঁয়াজ ভজাটো বহুত ক্ৰিটিকেল হয়, আৰু এইখিনি মই মিডিয়াম ফ্লেমত লৰাই লৰাই ভাজি থাকিম। পিঁয়াজখিনি ভাজোঁতে বহুত সাৱধান হ'ব লাগে, নহ'লে জ্বলি গ'লে পিছত খাবলৈ বহুত বেয়া হয়। আৰু এইখিনি আপুনি মাজে মাজে লৰাই থাকিব লাগিব। লাহে লাহে পিঁয়াজৰ কালাৰ চেঞ্জ হৈ আহিছে, আৰু এইখিনি মই আৰু অলপ ফ্ৰাই কৰিব লাগিব। পিঁয়াজখিনি লাহে লাহে ব্ৰাউন কালাৰ হৈ আহিছে। পিঁয়াজখিনি মই ইমানতে তেলৰ পৰা কাঢ়ি ল'ম, আৰু ঠাণ্ডা হ'লে ইয়াৰ কালাৰটো আৰু অলপ ডাৰ্ক হ'ব। মই ইয়াত আৰু 1 টেবুল চামুচ ৰিফাইন অইল দিছোঁ, কেইটামান গোটা জিৰা, লং, ইলাচি, ডালচেনিখিনিও দি দিছোঁ। এতিয়া মই এইখিনি অকণমান লৰাই দিম, আৰু আগতে থৈ দিয়া এভাগ পিঁয়াজ মই ইয়াত দি দিম। এইখিনি পিঁয়াজ বেছি ভাজিব নালাগে, জাষ্ট অকণমান কালাৰ আহিলেই হ'ল। এতিয়া মই ইয়াত 1 চামুচ আদা নহৰু পেষ্ট দিছোঁ, আৰু এইখিনি মই আদা নহৰু গোন্ধ যোৱালৈকে ভাজিম। ফ্লেম মিডিয়াম কৰি ৰাখিব। অকণমান হালধি গুড়ি দিছোঁ, হালধি গুড়ি অপশ্যনেল হয়, দিলেও কোনো কথা নাই। আৰু অলপ জলকীয়া গুড়ি দিছোঁ, জ্বলা বেছিকৈ খালে অকণমান বেছিকৈ দিব পাৰে। এতিয়া সৰু চামুচেৰে এচামুচ গৰম মছলা দিছোঁ, আৰু সৰু চামুচেৰে 2 চামুচ বিৰিয়ানী মছলা দিছোঁ। যিহেতু বিৰিয়ানী মছলাত গোটেইখিনি মছলা সোমাই থাকে, গতিকে মই বেলেগ মছলা আৰু দিয়া নাই। এইখিনি মই অকণমান লৰাই দিছোঁ। জলকীয়া 2টাও দি দিছোঁ। জলকীয়া বেছিকৈ খালে আৰু 2টামান দি দিব পাৰে। অকণমান কাটি লোৱা পুদিনা পাতো দি দিছোঁ। এতিয়া মই এইখিনি অকণমান লৰাই দিম। মই আধা বাটি দৈ লৈছোঁ, আৰু দৈখিনি বেছি টেঙা নহ'লেও কোনো কথা নাই। এতিয়া গেছৰ ফ্লেম ল' কৰি ৰাখিব, আৰু দৈখিনি দি ঘনে ঘনে লৰাই থাকিব লাগিব।
এনেদৰে 1-1.5 মিনিটমান সময় লৰাই থাকিব লাগে আৰু দৈখিনিও মছলাৰ লগত ভালদৰে মিক্স হৈ গৈছে দেখিছেনে মছলাৰ পৰা তেল বিৰিঙি আহিছে এতিয়া যেটো গিলাচেৰে মই চাউল জুখি লৈছিলোঁ সেই একে গিলাচেৰে মই পানীও দিম প্ৰথমতে মই 1 গিলাচ পানী দিম আৰু এতিয়া মই এইখিনি অকমান লৰাই দিম এতিয়া মই ইয়াত সোৱাদ অনুসৰি আৰু এতিয়া মই এইখিনি অকমান লৰাই দিম এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ মই ইয়াত 1 চামুচ নিমখ দি দিছোঁ আৰু নিমখখিনি মই ভালদৰে লৰাই দিম এতিয়া মই ইয়াত এটা চাউলৰ লেয়াৰ দি দিছোঁ চাউলখিনি মই আগতে ধুই পানীৰ পৰা টুকি থৈছিলোঁ চাউল পানীত তিয়াই থলে ভাগি যায় সেই কাৰণে মই চাউলখিনি আগতে পানীৰ পৰা টুকি থৈছিলোঁ ফ্ৰাই কৰি থোৱা আলু আৰু ডিম কেইটাও দি দিছোঁ অলপ পুদিনা পাত আৰু আগতে ফ্ৰাই কৰি থোৱা পিয়াজখিনিও দি দিছোঁ এতিয়া বাকি থকা চাউলখিনি মই ইয়াৰ ওপৰত দি দিছোঁ আৰু এতিয়া সেই একেটা গিলাচেৰে আধাতকৈ বেছি মানে আধা গিলাচতকৈ বেছি অলপ বেছি পানী দি দিছোঁ আৰু বাকি থকা আলু আৰু ডিম কেইটাও দি দিছোঁ আৰু বাকি থকা পিয়াজখিনিও মই ইয়াত দি দিছোঁ এতিয়া মই এইখিনি হাই ফ্লেমত ঢাকনি লগাই সিজিবলৈ দিম এয়া এগ বিৰিয়ানী ৰেডি হৈ গ'ল কুকাৰে সম্পূৰ্ণ প্ৰেছাৰ ৰিলিজ কৰি দিয়াৰ 5 মিনিট পিছতহে ঢাকনিখন খুলিব লাগে এয়া দেখিছেনে চাউলখিনি কিমান ধুনীয়াকৈ সিজি গৈছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলৰ নতুন দৰ্শক হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে পুনৰ লগ পাম অন্য এটা ৰেচিপিৰ সৈতে আৰু পুনৰ ধন্যবাদ ভিডিঅ'টি চোৱাৰ বাবে